আমাৰ আই মাতৃসকল, আজি আপোনালোকক দুটামান তথ্য দিব খুজিছো আৰু তাৰ পিছত আপোনালোকে সিদ্ধান্ত ল'ব যে আপোনালোকে 1250 টকা বা এই 9000 টকাটো পোৱাৰ পিছত যে বিৰাট ফূৰ্তি কৰি নাচিছিল, এই নাচৰ প্ৰাসংগিকতা কিমান। আৰু একাংশ মহিলাই যে কৈছিল মামাই যিমান দিছে তেখেতসকলৰ গিৰিয়েকেও দিব পৰা নাই, আজি আপোনালোকক আমি হিচাপটো দিছো আৰু তাৰ পিছত আপোনালোকে নাচি থাকক। আৰু সেইকাৰণে এই মুহূৰ্তত মোৰ মনত পৰিছে সেই তাহানিতে ভ্ৰাম্যমানত চোৱা নাচ ময়ূৰী নাচ নামৰ নাটকখনলৈ, আৰু সেইকাৰণে আজি ক'বলৈ মন গৈছে এই প্ৰতিবেদন চোৱাৰ পিছতো যদি পাৰে আপোনালোকে নাচক, অৰুণোদয় বাইদেউসকল নাচক, লাখপতি বাইদেউসকল নাচক, নাচি নাচি নিজক পাহৰি যাওক। এই ৰাজনৈতিক নেতাসকল যিসকল মন্ত্ৰী বিধায়ক হয়, তেওঁলোকে মন্ত্ৰী বিধায়ক হোৱাৰ পিছতে কেনেকে তেওঁলোকৰ পত্নীসকল হঠাৎ ইমান ধনী হৈ যায়, ইমান চহকী হৈ যায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেততকৈ তেখেতৰ পত্নী বহুত গুণে ধনী, কেইবা কোটি টকা আৰু মাটি সম্পত্তিৰ অধিকাৰী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ হাতত আছে প্ৰায় 1.5 কেজি সোণ, 1.5 কেজি ভাবক, আৰু সেই সোণৰ মূল্য বৰ্তমান 2,30 লাখ টকাতকৈও অধিক। বাকী কথাবোৰ কৈ লাভেই নাই, বিলাসী ৰিজৰ্ট, টি গাৰ্ডেন, অন্যান্য কিছুমান কথা আছে, গতিকে এই কথাবোৰ মনত ৰাখক কেনেকে ইমান টকাৰ অধিকাৰী হয়। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাতকৈ ধনী আইমি বুঢ়া তেওঁৰ পত্নী। কি কৰে তেওঁৰ পত্নীয়ে? অভিনয় কৰি ইমান টকা পায় নেকি? এই কথাবোৰ ৰাজহুৱা কৰক, কেনেকে তেওঁ 19 লাখ টকাৰ সঞ্চয় কৰিব পাৰে, ক'ত পালে হীৰাৰ গহনা, ইয়াৰ আৰু কথাবোৰ কি, এই কথাবোৰ স্পষ্ট কৰক আই মাতৃসকলক। কাৰণ যিসকলে কেৱল কেইটামান টকা পায় আঁচনিৰ পিছত দৌৰি দৌৰি আপোন পাহৰা হৈ নাচিবলৈ আৰম্ভ কৰে, তেওঁলোককো কওক কেনেকৈ মন্ত্ৰী পত্নীয়ে 19 লাখ টকাৰ গহনা ক্ৰয় কৰিব পাৰে, বাকী কোটি কোটি টকাৰ সা সম্পত্তিৰ কথা নকলোৱে। আনহাতে সৰু মামা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ পৰিমাণ 5 বছৰত কিমান বৃদ্ধি হৈছে জানে? 411%। এই যে 411% সম্পত্তি বৃদ্ধি হৈছে, কেনেকে বৃদ্ধি হ'ল? তেওঁলোকে পায় দৰমহা কিমান? আনহাতে মন্ত্ৰী পত্নী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাতকৈ বহুত গুণে ধনী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ পৰিমাণ হ'ল 7.5 কোটি টকা, অথচ মন্ত্ৰী পত্নীৰ সম্পত্তিৰ পৰিমাণ হ'ল 17.5 কোটিতকৈ অধিক। এই সম্পত্তিবোৰৰ উৎস কি? কেনেকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰী হোৱাৰ পিছতে মন্ত্ৰী পত্নীৰ যিখন ফাৰ্ম, সেই ফাৰ্মখনৰ 16% বৃদ্ধি হৈছিল? এই কথাবোৰ আই মাতৃসকল সোধক, আপোনালোকক জনাবলৈ দিয়ক। ক'ত পালে এই যাদুদণ্ড, কি মন্ত্ৰ আছে? কাৰণ 1250 টকাত নাচি বাগি থাকিলেই নহব, অসমৰ আচল বাস্তৱ এয়াই কৰি আছে জনপ্ৰতিনিধিসকল, আৰু জনপ্ৰতিনিধিসকলৰ পত্নীসকলে বাকী সাধাৰণ মহিলাক কেৱল ব্যৱহাৰ কৰি আছে ভোটৰ স্বাৰ্থত। মন কৰক, তেওঁলোকৰ ল'ৰা ছোৱালী কি কৰে? তেওঁলোকৰ ল'ৰা ছোৱালীৰ বিলাসী জীৱনৰ কথা নকলোৱে। সাধাৰণ মহিলাসকলে তেওঁলোকৰ ল'ৰা ছোৱালী কিদৰে তালি তুলি ডাঙৰ দীঘল কৰিবলগীয়া হৈছে, এই কথাবোৰ চিন্তা কৰক। আৰু এওঁলোকৰ ল'ৰা ছোৱালীয়ে কেনেকে জীৱন কটাই আছে, এই কথাটো ভাবক। এই যে ৰকিবুল হুছেইনৰ পুত্ৰ চামগুৰি সমষ্টিত ইলেকশ্যন খেলিছে, তেওঁৰ সম্পত্তি 4 কোটিতকৈ অধিক। কি কৰে তেওঁ? ব্যৱসায় কৰে বুলি কৈছে। কি ব্যৱসায় কৰে তেওঁ? তেওঁৰ লগত আছে 14 লাখৰ গহনা, 14 লাখ টকাৰ গহনা ক'ত পালে? এওঁলোকে এই যাদুদণ্ডদাৰ ক'ত পালে? সাংসদ পুত্ৰৰ এই ধনৰ উৎস কি? ৰাজহুৱা কৰিব লাগে, বাকীবিলাকৰ কথা কৈ লাভেই নাই। এই যে হাগ্ৰামা মহিলাৰী খুব হুৱাই থাকে মানুহখিনিক, তেওঁৰ পত্নীৰ নামত আছে 54 কোটি টকাৰ সম্পত্তি, 32খন বিভিন্ন প্ৰকাৰৰ গাড়ী, অসমৰ বিভিন্ন প্ৰান্তত মাটি, অথচ এওঁলোকে কি কৰি আছে? সাধাৰণ মহিলাক হিতাধিকাৰী সজাই অসমখন উন্নতি কৰাৰ কথা কৈ আছে। এই হাগ্ৰামা মহিলাৰীৰ পত্নীৰ হাতত কিমান টকা আছে? 31 লাখ টকা হাতত আছে কেছ। 1250 টকালৈ আপোন পাহৰা হৈ বিহু নাচা সকলে কথাবোৰ ভাবক। 12 টকা হাতত আহিলেই আপোনালোকে যেনেকে তাকুৰি ঘূৰাৰি নাচে, ইফালৰ পৰা সিফাললৈ পৰম উৎসাহেৰে উৰি ফুৰে, কথাবোৰ চিন্তা কৰক। এওঁলোকে কি কৰি আছে, কেনেকৈ লুটি পুটি খাইছে অসমখনক, আৰু এই টকাবোৰ কাৰ? সাধাৰণ জনতাৰ টকা। আৰু এটা লখিমপুৰৰ বিধায়ক মানৱ ডেকা, তেওঁৰ সম্পত্তি 14 কোটি টকালৈ বৃদ্ধি হ'ল কেনেকৈ? পত্নীৰ নামত আছে 8,27 লাখ টকা। ক'ৰ পৰা আহিল? কি কৰে তেওঁলোকৰ পত্নীবিলাকে? ৰাজহুৱা কৰক, স্পষ্ট কৰক, আই মাতৃসকলকো সেই কথাবোৰ কওক, কেনেকে তেওঁলোকে টকাবোৰ পায়। 2 কোটি টকাৰে গোৱাত ভিলা কিনিছে, ভিলা। ইয়াৰ লগতে বিভিন্ন প্ৰান্তত পত্নী আৰু বিধায়কৰ নামত মাটি আছে কোটি টকীয়া। যে মন কৰক, এই মন্ত্ৰী বিধায়কসকলে মানে গাদী দখল কৰাৰ পিছত তেওঁলোকৰ পত্নীসকল হঠাৎ উদ্যোগপতি হৈ পৰে, ব্যৱসায় হৈ পৰে। তেওঁলোকৰ অতীত কি? ক'ৰ পৰা উঠি আহি তেওঁলোকে আজি ইমান ডাঙৰ উদ্যোগপতি হ'ল? সাধাৰণ জনতাৰ টকা এওঁলোকে লুটি পুটি খাই কেৱল নিজৰ কাৰণে সম্পত্তি কৰে।
আৰু আমাৰ আই মাতৃসকলক হিতাধিকাৰীৰ নামত কেইটামান টকা দলিয়াই দি ব্যৱহাৰ কৰি থাকে, তাতেই খুচ, তাতেই আমাৰ সুখ, তাতেই সন্তুষ্টি। গতিকে এই সুখ আৰু সন্তুষ্টি পৰিহাৰ কৰক। আপোনালোকৰ প্ৰাপ্য আপোনালোকক দিব লাগিব, কিন্তু প্ৰাপ্যৰ নামত ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু যিসকলে আপোনালোকক শোষণ কৰি আছে তেওঁলোকক উত্তৰ খোজক। আৰু যদি ইমানৰ পিছতো আপোনালোকৰ একো ক'বলগীয়া নাই, কোনো অশান্তি নাই, কোনো অসন্তুষ্টি নাই, আপোনালোক সুখী, তেতিয়াহ'লে আকৌ কৈছো, নাচ লাখপতি বাইদেউ, নাচ, নাচি নাচি নিজক পাহৰি যা। ধন্যবাদ। জয় অসম।